খাৰ খাবলৈ মন গ'লেই হ'ল আৰু। অমিতা থাকিলে অমিতা খাৰ, তিতা ফুলৰ খাৰ আৰু কি যে খাৰ ৰান্ধো। মাহটোত দুদিনমান খোৱা হয়েই। আজি অমিতা এটা কাটি লৈছোঁ খাৰ ৰান্ধিবলৈ। মই কেনেকৈ ৰান্ধো চাই থাকিব দেই। অমিতাটো ফালি লৈ বাকলি গুচাই লৈছোঁ। অমিতাটো একেবাৰে বুঢ়া অমিতা আৰু কেইদিনমান থাকিলেই পকিলেহেঁতেন। খাৰখিনি খাবলৈ মিঠা মিঠা লাগিব। বাকলি গুচাই ধুই লৈ দুখৰ দুখৰ কৰি কাটি লৈছোঁ। অমিতাখিনি কাটি লৈ কুকাৰটোত ভৰাই লৈছোঁ। লগতে দুটা আলু কাটি দিছোঁ। নিমখ আৰু এগিলাচ পানী দি হুইচেল মৰাই ল'ম। কুকাৰটো গেছত পাতি লৈ এমুঠিমান খুদ চাউল ধুই লৈছোঁ। চাৰি পাঁচটামান হুইচেল মৰাই কুকাৰটো গেছৰ পৰা নমাই লৈ আদা এডোখৰ আৰু নহৰু কেইফুটামান খুন্দুনাটোত খুন্দি ল'লোঁ। এতিয়া কেৰাহীত মিঠাতেল গৰম কৰি লৈ আধা চামুচ পাঁচফোৰণ, কাটি লোৱা পিঁয়াজ এটা আৰু খুন্দি লোৱা আদা নহৰুখিনি দি ভাজি ল'লোঁ। এইখিনি অকণমান ভাজি লৈ ধুই থোৱা খুদ চাউলখিনি দি ভাজি ল'লোঁ আৰু তাৰপিছতে সিজোৱা অমিতাখিনি দি দিলোঁ। মই যেতিয়া খাৰ ৰান্ধো হালধি, জলকীয়া, টেঙা এই তিনিটা বস্তু ব্যৱহাৰ নকৰোঁ। অমিতাখিনি দিয়াৰ পিছতে আধা কাপ খাৰ দি 5-6 মিনিটমান ঢাকি সিজাই ল'লোঁ। খাৰখিনি কলখাৰ হয়, আগতেই প্ৰস্তুত কৰি থোৱা আছিলে। ৰান্ধিবলৈ একেবাৰে সহজ, বেছি দেৰি নালাগে। হেতাখনেৰে হেঁচি হেঁচি অমিতাবোৰ অলপ ভাঙি দি নিমখটো চাই লৈ কম হোৱাত আকৌ আধা চামুচ দি ল'লোঁ। এতিয়া মান ধনিয়াৰ পাত কেইখিলামান কাটি দি নমাই থ'ম। খাৰ শাকখনত মান ধনিয়াৰ পাত দিলে গোন্ধটো খুব ভাল লাগে। কেঁচা মিঠাতেলৰ গোন্ধটো খাৰ শাকত বৰ ভাল লাগে। খোৱাৰ আগে আগে এচামুচ দি ল'লোঁ আৰু এয়া পৰিৱেশনৰ বাবে ৰেডি হৈ গ'ল।